24 ফেব্ৰুৱাৰী আৰু দুটা দিনৰ অন্ত পেলাই সেই বিশেষ দিনটো আমি সমগ্ৰ দেশবাসীয়ে যিটো দিনৰ বাবে অধীৰ আগ্ৰহেৰে ৰৈ আছোঁ। বিহুৰ পাছতে এইবাৰ গিনিজ বুক অৱ ৰেকৰ্ডত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হ'ব জুনুৱে। তাৰে পৰ্যবেক্ষণৰ সময়ত মাষ্টাৰ ট্ৰেইনাৰ তথা প্ৰশিক্ষাৰ্থীসকলৰ লগত মাদলৰ তালত তাল মিলাই এক অন্য ৰূপত দেখা গ'ল আমাৰ সন্মানীয় সাংস্কৃতিক মন্ত্ৰী বিমল বৰাদেৱ। আহকচোন সকলোৱে এই ভিডিঅ'টো উপভোগ কৰোঁ।